চতুৰ্থ অধ্যায় মানৰ অসম আক্ৰমণ। ধাৰণা: অসমৰ ইতিহাসত ৬০০ বছৰীয়া ৰাজত্বৰে আহোমসকলে অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক তথা সাংস্কৃতিক দিশত এক বৰ্ণিল তথা সোণালী যুগৰ সূচনা কৰিছিল। কিন্তু আহোম স্বৰ্গদেউসকলৰ মাজত গৃহকন্দল আৰু ডাঙৰীয়া মইমতালিয়ে অসমত কেইবাটা আভ্যন্তৰীণ বিদ্ৰোহৰ সূত্ৰপাত ঘটোৱাৰ লগতে বিদেশী জাতিৰ আগমনৰ পথ প্ৰশস্ত কৰি তুলিছিল। মানৰ আগমনৰ তথা আক্ৰমণ আছিল ইয়াৰে পৰিণতি। মানসকলে অসমত আক্ৰমণ কৰাৰ কিছুমান সুযোগ লৈ এওঁলোকে আক্ৰমণ কৰিছিল। এইটো এই লেচনটোত দিয়া আছে, সেইখিনিয়ে আমি এতিয়া আলোচনা কৰিম। ক্ৰিয়াকলাপ 1। বাওঁফালে থকা বাকচত টিক দি চিন দি শুদ্ধ উত্তৰটো চিনাক্ত কৰা। ক নম্বৰ দিছে, মানুহসকলে কোন দেশৰ পৰা আহিছিল? মানুহসকলে কোন দেশৰ পৰা আহিছিল? ইয়াত তিনিটা দি আছে, ব্ৰহ্মদেশ, ভূটান আৰু নেপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মদেশ, বৰ্তমান ম্যানমাৰ নাম। খ নম্বৰ, মানৰ অসম আক্ৰমণৰ মূলতে আছিল ইয়াত আহোম ৰজাৰ বিৰুদ্ধে মৈমাৰীসকলক সহায় প্ৰদান। গ নম্বৰ, মানে অসম আক্ৰমণ কৰিছিল ৩ বাৰ। খ নম্বৰ, মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত আহোমৰ ৰজা আছিল। মানৰ সময়ত যেতিয়া যুদ্ধ হৈছিল, প্ৰথম আক্ৰমণ হৈছিল, তেতিয়া আহোমৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চন্দ্ৰকান্ত সিংহ। ঙ নম্বৰ, মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত ব্ৰহ্মদেশৰ ৰজা কোন আছিল? প্ৰথম আমাৰ ঘ নম্বৰটো দিয়া আছিল অসমৰ ৰজা কোন, এতিয়া আমাক কৰিব লাগে ব্ৰহ্মৰ ৰজা আছিল বদৌপায়া। ছ নম্বৰ, মানৰ দিন বুলিলে অসম বুৰঞ্জীত কোন সময়ছোৱা বুজায়? ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1821 পৰা 1825 চনলৈ। এই কেইবছৰ মানৰ সময় বুজায় অসম বুৰঞ্জীত। ক্ৰিয়াকলাপ 2। তলৰ ঘটনা প্ৰবাহৰ চনসমূহ খালী ঠাইত বহুৱা। মানৰ প্ৰথম আক্ৰমণ ইয়াত দিয়া আছে 1817 চন। মানৰ দ্বিতীয় আক্ৰমণ, এইটো খালী বাক্সত আমাক লিখিব লাগে, 1819 চন। মানৰ তৃতীয় আক্ৰমণ 1821 চন। ইয়াণ্ডাবু সন্ধি 1826 চন। ক্ৰিয়াকলাপ 3। মানৰ প্ৰথম আক্ৰমণৰ উল্লেখযোগ্য ফলাফল দুটা লিখা। মানৰ প্ৰথম আক্ৰমণৰ দুটা ফলাফল আমাক লিখিব দিছে। ক নম্বৰ, চন্দ্ৰকান্ত ৰজা হৈ থাকিল। আৰু ইয়াত খ নম্বৰ, আচলতে ইয়াত টাইপিংটো ক নম্বৰ দিছে, এইটো খ হ'ব। মান সেনা ধন সোণ উপহাৰ লাভ কৰিছিল। প্ৰথম যুদ্ধত কি হ'ল? চন্দ্ৰকান্ত ৰজা হৈ থাকিল আৰু মান সেনা ধন সোণ উপহাৰ লাভ কৰি ব্ৰহ্মদেশত গৈছিল। এইটোৱে। ক্ৰিয়াকলাপ 4। ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশ খ অংশ দুটা পাৰ্ট দি আছে, আমাক মিলাবলৈ লাগে। ক নম্বৰ, হৰদত্ত বীৰদত্ত। ইয়াত ঙৰ লগত মিলি যাব দন্দুৱা দ্ৰ। খ নম্বৰ, তিজৌ গাভৰু, বদনৰ জি, ৰূপসিং চুবেদাৰ, বদনৰ হত্যাকাৰী, মিহিংমায়া তিলুৱা, মান সেনাপতি, ৰঙিলী আইদেউ, মান ৰজাৰ অসমীয়া ৰাণী তথা বদনৰ পেহীয়েক, সতৰাম চাৰিঙীয়া ফুকন। ক্ৰিয়াকলাপ 5। তলৰ খালী বাকচত উপযুক্ত শব্দৰে পূৰ কৰা। ক নম্বৰ দিছে, মানৰ সামৰিক অভিযানৰ বিষয়ে লিখা দুটা টকা। মানুহসকলে যেতিয়া সামৰিক অভিযান চলাইছিল সেই সময়ত দুটা টকা। এটা আমাক দিয়া আছে বৈশালী হুকুং, আৰু আমাৰ এটা খালী বক্স দিছে, আৰু এই বক্সত লিখিব লাগে বৈশালী মুংডুং। খ নম্বৰ, অসম আক্ৰমণৰ সময়ত মানৰ দুজন সেনাপতি, এজনৰ নাম দি আছে আৰু আন এজনৰ নাম লিখিব লাগে। ইয়াত হ'ব মিহিংমায়া তিলোত্তমা, এওঁ আছিল মানৰ এজন সেনাপতি। ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱা পক্ষ দুটা পক্ষৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। আৰু এই এটা আছে ইষ্ট ইণ্ডিয়া কোম্পানী, মানে ইংলেণ্ডৰ প্ৰতিনিধি কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানী, আৰু ব্ৰহ্মদেশে
আন এটা হ'ব ব্ৰহ্মদেশ। ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰিছিল। ক্ৰিয়াকলাপ 6 ক নম্বৰ, খ, গ আৰু ঘ চাৰিটা দি আছে। চাৰিটাৰ ভিতৰত তলৰ স্থানত দুটা আহি বহিব। ওপৰত উল্লেখ কৰা উক্তিসমূহৰ কোন দুটা মানৰ আক্ৰমণৰ ফলাফল নাছিল বিচাৰ কৰি তলৰ খালী ঠাইত লিপিবদ্ধ কৰা। চাৰিটা কাৰণৰ ভিতৰত কোন দুটা মানৰ আক্ৰমণৰ ফলাফল নাছিল ৰোমান 1 আৰু ৰোমান 2 এই নম্বৰ দুটাত বহাই দিব লাগে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব খ নম্বৰ আৰু গ নম্বৰ। মানৰ অসম আক্ৰমণৰ সময়ত চন্দ্ৰগুপ্ত ৰজা হৈ থকাত সহায় কৰিছিল আৰু ঘ নম্বৰ আছিল ব্ৰহ্মদেশৰ ৰজা হৈ আহোম স্বৰ্গদেউ পলব্ধ হৈ পৰিছিল। এই দুটা ক্লাব 7 প্ৰথম ইং বৰ্মা যুদ্ধৰ ৰংগন চাৰিখনত ৰাইট চিন দিয়া। ইয়াত চাৰিটা কেইবাটা দিয়া আছে, কোন কেইখন জেগা ৰংগন হিচাপে কি আছে। ইয়াৰে প্ৰথম ব্ৰহ্মপুত্ৰ উপত্যকা, মণিপুৰ, কাছাৰ আৰু ব্ৰহ্মদেশ। ক্লাব 8 মানৰ তৃতীয় আক্ৰমণ, ঘিলাঝাৰী যুদ্ধ, বদনৰ বৰফুকনৰ হত্যা, ইয়াণ্ডাবু সন্ধি, প্ৰথম ইংগ বৰ্মা যুদ্ধ। ওপৰৰ উল্লেখ কৰা ঘটনাসমূহ সময় অনুসৰি একাদিক্ৰমে তলৰ খালী ঠাইত সজোৱা। এই খালী বক্সবিলাক দি আছে আৰু ওপৰৰ ঘটনাবিলাক বক্সবিলাকত একাদিক্ৰমে বহাবলৈ দিছে। ইয়াত দিয়া আছে ক নম্বৰত ঘিলাধাৰী যুদ্ধ। ঘিলাধাৰী যুদ্ধৰ পিছৰে কি আছিল, খ নম্বৰত বহিব বদন বৰফুকনৰ হত্যা। তাৰ পিছত ঘটনাটো হৈছিল মানৰ তৃতীয় আক্ৰমণ আৰু খ নম্বৰত বহিব প্ৰথম ইংগ বৰ্মা যুদ্ধ আৰু ঙ নম্বৰত হ'ব ইয়াণ্ডাবু সন্ধি। এই ঘটনা একে ক্ৰিয়াকলাপ 9 তলৰ প্ৰতিটো বাক্যৰ কাষত দিয়া খালী ঠাইত শুদ্ধ অশুদ্ধ বিচাৰ কৰি লিখা। আমাক এইবিলাক দি আছে, এইবিলাক শুদ্ধ অশুদ্ধ বক্সত লিখিব লাগে। ক নম্বৰত মানৰ তৃতীয় আক্ৰমণৰ সময়ত মান ৰজা আছিল বাগদাও, এইটো হ'ব শুদ্ধ। খ নম্বৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি ইংৰাজে আৰাকান আৰু টেনাচেৰিম লাভ কৰিছিল, এইটো শুদ্ধ উত্তৰ। গ নম্বৰ চন্দ্ৰকান্ত সিংহ আহোমৰ শেষ ৰজা আছিল, এইটো অশুদ্ধ, কিয়নো আহোমৰ শেষ ৰজা আছিল পুৰন্দৰ সিংহ। খ নম্বৰ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1816 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে, এইটো অশুদ্ধ। ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনত। ঙ নম্বৰ মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত আহোম ৰজা আছিল পুৰন্দৰ সিংহ, এইটো শুদ্ধ। ক্ৰিয়াকলাপ 10 তলৰ সহায়ক বাকচৰ পৰা উপযুক্ত উত্তৰ বাছি উলিয়াই খালী ঠাই পূৰণ কৰা। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, এই পাঁচটা দিয়া আছে, নাম দিয়া আছে। এই পাঁচটা নাম তলৰ কোন খালী ঠাইবিলাকত বহিব। ইয়াত ক নম্বৰত ডেছৰ যুদ্ধই আহোমৰ পৰাজয়ৰ বাতৰি পাই পুৰন্দৰ বৰগোহাঁইৰ মৃত্যু হৈছিল, এইটো ঘিলাধাৰী যুদ্ধৰ পৰাজয়ৰ খবৰ শুনি পুৰন্দৰ বৰগোহাঁইৰ মৃত্যু হৈছিল। খ নম্বৰ নুমলী ৰাজমাও আছিল চন্দ্ৰকান্ত সিংহৰ মাতৃ। আৰু গ নম্বৰ যোগেশ্বৰৰ মানে পতা ৰজা বুলি খাত। গ নম্বৰৰ ডেছটোত হ'ব যোগেশ্বৰ সিংহ, মানে পুতুলা ৰজা পাতিছিল যোগেশ্বৰ সিংহ। খ নম্বৰ ডেছ ৰনে আছিল অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ, ইয়াৰ হ'ব মহগৰ ৰণ। ঙ নম্বৰ আহোম ৰজা গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত ডেছ সিংহাসনত বহে, এইটো হ'ব কমলেশ্বৰ সিংহ সিংহাসনত বহিছিল। গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত কমলেশ্বৰ সিংহ সিংহাসনত বহিছিল। ধাৰণাটো দি আছে ইয়াণ্ডাবু সন্ধিৰ বিষয়ে আৰু ইয়াণ্ডাবু সন্ধিৰ ফলাফলৰ বিষয়ে ধাৰণাটোত লিখা আছে। ধাৰণাটো তোমালোকে নিজে নিজে পঢ়ি ল'বা। মই ইয়াৰে ক্ৰিয়াকলাপ 11ৰ কি কৈছে তাৰে এনচাৰসমূহ মই কৰি দি আছোঁ। তো ওপৰৰ দফাটো পঢ়ি তলৰ প্ৰশ্নসমূহ দুটা উত্তৰ কৰা। ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত লিখা। ইয়াত ক নম্বৰ দিছে ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত লিখা। ৰোমান 1ত আমাক লিখিব লাগে মান ৰজাই যুদ্ধৰ ক্ষতিপূৰণৰ বাবদ কোম্পানীক 1 কোটি টকা দিব লাগিছিল। যেহেতু মান ৰজা কি কৰিলে হাৰিলে, গতিকে কোম্পানীক মান ৰজাই 1 কোটি টকা জৰিমনা দিব লাগিছিল। আৰু ইয়াৰ ৰোমান 2 ক্ৰমিক নম্বৰ অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানুহসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব। ইয়াণ্ডাবু সন্ধিৰ আন এটা চুক্তি আছিল
অসম কাছাৰ আৰু জয়ন্তীয় ৰাজ্যত মানুহসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব, মানে আৰু কেতিয়াও ঘূৰি আহি ক'ব নোৱাৰিব যেতিয়া আমাৰ ৰাজ্য এইটোৱে আছিল। 6 নম্বৰ, ইংৰাজসকলে অসমৰ পূবফালে থকা কেইখনমান ৰাজ্যক প্ৰথমে নিজৰ অধীনলৈ নানি সেই ৰাজ্যখনৰ ৰজাক নিজে শাসন কৰিবলৈ দিছিল। ইংৰাজসকলে যেতিয়া অসমত আহিলে বা উত্তৰ পূৰ্বাঞ্চলত আহিলে তেতিয়া কি কৰিলে, কেইটামান ৰজাক, এজনমান ৰজাক কি কৰিলে, নিজৰ শাসনত নানি নিজৰে শাসন কৰি সাহিত্য শাসনৰ দৰে চলাবলৈ দিলে। এইকেইজন এতিয়া আমাক লিখিব লাগে। 1 নম্বৰত মটক ৰাজ্যক নিজে চলাবলৈ দিলে, আৰু 2 নম্বৰত মৰাণ, আৰু 3 নম্বৰত খামতি। এই লেচনটো শেষ হ'লে আজি পৰৱৰ্তী অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি এই লেচনটো মই দিম আৰু ইংৰাজীৰ দিম। তোমালোকে ভিডিঅ' পাবৰ বাবে অলপ ৱেইট কৰিব লাগিব।